ৰাবিছ দিয়া যে নাইকিয়া হৈছে অঁ নহয় এনে মাটিত পাৰোঁ আমাৰ সন্মিলনীৰ শ্ৰদ্ধাৰ সভাপতিদেৱক পতাকা উত্তোলনৰ ভাষণ আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ আজি এই পুণ্যস্থান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠতম অৱদান স্বৰূপ হালধিহাটী প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাংগণত সদৌ কাৰ্বি আংলং জিলাৰ কুশাস্ত্ৰংশী সন্মিলনীয়ে বিশ্ব মহাবীৰ চিলাৰায়দেৱৰ 511 সংখ্যক জয়ন্তী উৎসৱৰ কাৰণে আমি সমবেত হৈ এই উৎসৱৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ এই পতাকাৰ ছত্ৰছায়াত সমবেত হোৱা সদৌ কাৰ্বি আংলং জিলাৰ কুশাস্ত্ৰংশী সন্মিলনীৰ বিষয়া শহীদ বান্ধৱসকল হালধিহাটী প্ৰাথমিক শাখাৰ সমূহ বান্ধৱ আইমাতৃ সমস্ত লগতে গাঁও সন্মিলনীৰ সদস্যা বন্ধু বান্ধৱীসকল আজি সদৌ অসমৰ কোচ ৰাজবংশীসকলৰ এটা চিৰস্মৰণীয় দিন এটা গৌৰৱ উজ্জ্বল শতিকাৰ আৰম্ভণিৰ দিন এই দিনটোৰ পৰাই আৰু আজি এই গুৰুত্বপূৰ্ণ দিনটোতেই বিশ্বৰ এজন মহাবীৰ অসমীয়া আইৰ কোলাত জন্মগ্ৰহণ কৰিছিল। আমি সকলোৱে জানো খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ মাজভাগত জগতৰ গুৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু মহাপুৰুষ গুৰুজনাই অসমৰ মাজমজিয়া বটদ্ৰৱাৰ আলি পুখুৰী